নামঘৰত অবিৰত ভাগৱত পাঠ হৈ আছে মই আছোঁ নামঘৰত তো ব'লক নামঘৰটো বেক কেমেৰাৰে আপোনালোকক দেখুৱাই দিওঁ ব'লক আমাৰ মাহঁতো নামঘৰতে আছে এফালৰ পৰা দশৱতাৰ আছে প্ৰভুৰ ব'লক এবাৰ ভিতৰৰ ভাগ দেখুৱাই দিওঁ এতিয়া বাচ্চাৰ ফালৰ পৰা এইটো চলি ইউ এটা ইউটিউবাৰ নিবিজ ব্লগছ বুলি ইউ ব্লগ বনাই আছে চব ব্লগ বনাই আছে নিবিজ ব্লগছ বুলি চাৰ্চ কৰি দিব ইউটিউব আহি যাব মই ব্লগ বনাইছোঁ আৰু ইয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ইউ ব্লগ বনাই আছে ব'লক এতিয়া বাচ্চাৰ পৰা আহোঁ ব'লক এইটো চব এয়া চব নামঘৰৰ বৰপুখুৰীত চুৰ কৰিছোঁ ফটোকপি বাৰু থাম্বনেইলত দেখি মই এয়া দশৱতাৰ দেখুৱাইছিলোঁ এয়া ওলাই আছে আৰু এপাক ভিতৰৰ পৰা হয় এই ভিডিঅ'টো মই কাইলৈ আপলোড কৰিম আৰু এয়া অবিৰত ভাগৱত পাঠ কাইলৈ শেষ হ'ব কাইলৈ ৰাতিলৈ ভাওনাত ময়ো ভাও লৈছোঁ নিবিৰেও ভাও লৈছে তো ভাওনাৰ ভিডিঅ' এটা আপলোড কৰিম পৰহিলৈ কৰি দিম এয়া চব কাইলৈ ভ্লগ বনাবলৈ টাইম নাপাম ভাগৱত পঢ়ি আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি নতুনকৈ চেনেলটো লৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই